কৃতিবা আহিলা আহিলো পলমে হ'ল জানানে বাৰু এইপিনে আহাচোন অকণমান অহো মোৰ পলম হৈছে এই জাষ্ট 2 মিনিটছ এইপিনে আহা মই তোমাক এজন নতুন এমপ্লয়ীৰ লগত চিনাকি কৰাই দিম আৰে ৰবাচোন আৰে 2 মিনিটছ আহা অহো আৰে আহা না বৰ্ণিলদা কোৱা এয়া চোৱা কৃতিবা হয় আৰু কৃতিবা এয়া বৰ্ণিলদা আমাৰ অফিচত নতুনকৈ জইন কৰিছে হয় নেকি হাই হেল্ল' পিছে কিবা কাম নাজানিলে শিকাই দিব হ'ব দিয়ক পিছে আপোনাৰ ঘৰ ইয়াতে নে নাই নহয় মোৰ ঘৰ তেজপুৰত মই অলপ আগত ভাড়া থাকোঁ মোৰ ঘৰ ইয়াতে পিছে দিয়ক তেন্তে আপুনি কামত লগক বেষ্ট অফ লাক ঠিক আছে কৃতি হা আপুনি টিফিন কৰিলে জানো নাই কৰা ৰ'ব এই কামখিনি শেষ কৰি লওঁ আচ্ছা এই চিটি বাছত আহিবলগীয়া হয় নহয় সেইবাবে আহোঁতে আহোঁতে পলমে হয় আচ্ছা হ'ব দিয়ক মোৰ গাড়ী আছে নহয় গধূলি মই আপোনাক থৈ আহিম নালাগে দিয়ক আপোনাৰ প্ৰব্লেমে হ'ব একো নাই দিয়ক মই আপোনাক থৈ আহিম বাৰু একেলগে কাম কৰোঁ যিহেতু আমি আমাৰ বন্ধুত্বটো আপুনিৰ পৰা তুমিলৈ পৰিৱৰ্তন কৰিব নোৱাৰোনে মানে মোৰ তুমি শব্দটো বেছি ভাল লাগে অ'কে হ'ব দিয়ক চৰি হ'ব দিয়া তুমি এতিয়া টিফিন কৰা অ'কে হ'ব দিয়া বাৰু দিনটো কাম কৰি ভালে লাগিল নতুন যিহেতু কামটোত অলপ কষ্ট পাইছোঁ একো নাই দিয়া 2 দিনমান কাম কৰিলে সকলো ঠিক হৈ যাব আচ্ছা পানীপুৰি খাবা পানীপুৰি মোৰ বৰ প্ৰিয় সঁচাকৈ মোৰো প্ৰিয় জানা বলা খাওঁ বলা মই পিছে বৰ জ্বলা খাওঁ দেই ময়ো খাওঁ চাবা আকৌ জ্বলা বেছি খাওঁতে কাণেৰে ঠোহা ওলাই যাব হ'ব মোৰো অভ্যাস আছে খোৱাৰ দাদা পানীপুৰি দিবচোন প্ৰতিপলে তোমাকে বিচাৰো মন মৰমী তুমি এবাৰ কোৱানা মোকেই ভাল পাওঁ বুলি এতিয়া জানা তোমাৰ কথা সপোনতো আহে নিগৰি মৰমে তোমাক ক'বলে মন যায় ভাল পাওঁ বুলি প্ৰতিপলে তোমাকে বিচাৰো মন মৰমী তুমি এবাৰ কোৱানা মোকেই ভাল পাওঁ বুলি কৃতি কি কৰি আছানো নক'বা আৰু এই কামবোৰ সোনকালে শেষ কৰিব পাৰিলেই হ'ল ইমান খৰধৰ যে আজি মানে মাৰ লগত এখন বিয়ালৈ যোৱা কথা আছিল এই কামবোৰ হোৱাই নাই ইফালে পলমে হ'ল আচ্ছা কি কাম বাকী আছেনো এই বিলবোৰ ছাবমিট কৰিব লগা আছিল হ'ব দিয়া এইখিনি কাম মই কৰিম তুমি এতিয়া যাব পাৰা কিন্তু কোনো কিন্তু নাই তুমি এতিয়া যোৱা তুমি একদম টেনশ্যন নল'বা তোমাৰ কামখিনি মই ক্লিয়াৰ কৰি দিম কিন্তু বহুত কাম বাকী আছে একো নাই বিপদৰ সময়ত যদি আমি ইজনে আনজনক সহায় নকৰোঁ তেনেহ'লে ফ্ৰেণ্ডশ্বিপ কিহৰ আৰু শুনা সম্পৰ্ক এটা বৰ্তাই ৰাখিবলৈ হ'লে বুজাবুজি আৰু আন্তৰিকতাৰ প্ৰয়োজন ই সম্পৰ্ক গাঢ় কৰে এতিয়া যোৱা মায়ে ৰৈ থাকিব অলপ আগতে ৰুমত আহিলোঁ ৰবা একো নাই ইমান টান কামো কৰা নাই মই দিয়া বাই আৰে কিন্তু কিয় কৃতজ্ঞতা স্বীকাৰ কৰাৰ যদি মনে আছে থেংক ইউৰে নহয় বিশ্বাসেৰে কৰিবা কাৰণ বিশ্বাসতকৈ ডাঙৰ বস্তু বন্ধুত্বত আন একো হ'ব নোৱাৰে বাই কৃতজ্ঞতা স্বীকাৰ কৰিবৰ যদি মনে আছে তেন্তে থেংক ইউৰে নহয় বিশ্বাসেৰে কৰিবা কাৰণ বিশ্বাসতকৈ ডাঙৰ বস্তু বন্ধুত্বত আন একো নাই কৃতি শুনাচোন আবেলি মই তোমাক ঘৰত থৈ আহিম আজিও একো নহয় মই তোমাক থৈ আহিম কিন্তু মোৰ এটা চৰ্ত আছে চৰ্ত আমাৰ ঘৰত সোমাই তুমি একাপ চাহ খাই আহিব লাগিব বাহ কৃতিবাই বৰ্ণিতা লগ পাই ৰণ নামৰ যেতিয়া ভাই গৈছে পাহৰিয়ে গ'ল কিনো কোৱা এইবোৰ হ'ব বাৰু ধেমালি কৰিছোঁ মোৰ এনেকুৱা কিয় লাগিছে যে বৰ্ণিলদা মোৰ দাদাৰ পৰা ভিনদেউলৈ কনভাৰ্ট নহয়তো ৰণ মানে কি কৈ আছা মানে কৃতিবা আৰু বৰ্ণিল ভিনদেউ যা বদমাছ কি কৈছ তই এইবোৰ একো নাই দিয়া ভাল লাগিব দুয়োকে
কোনোমতে এদিন হ'লেও দীপাৱলীৰ বন্ধুটো পালোঁ আৰু বৰ্ণিল তুমি এইবাৰ দীপাৱলীত ঘৰলৈ যাবানে মোৰ ঘৰলৈ যোৱা নহ'ব ৰণ বৰ্ণিল তোমালোক দুয়োটা দীপাৱলীৰ গধূলি আমাৰ ঘৰলৈ আহিবা কিন্তু কোনো কিন্তু নাই আহিবই লাগিব ঠিক আছে হ'ব দিয়া কৃতি আহিলা তোমালোক অঁ আহা ভিতৰলৈ ইয়াতে ভাল হ'ব নেকি দীপাৱলীৰ এই সময়খিনি মোৰ বৰ প্ৰিয় জানা মোৰো প্ৰিয় সকলো দিশে আনন্দ সকলো দিশে পোহৰ চোৱাচোন আগতে মই এইখিনি সময়ত মাৰ লগত চাকি জ্বলাইছিলোঁ দেউতাই আনি দিয়া ফটকা ফুলজাৰি ফটাইছিলোঁ আৰু এতিয়া চোৱা মই কামৰ কাৰণে ঘৰলৈ যাব নোৱাৰিলোঁ তোমালোকে অলপ কথা পাতা মোৰ কল এটা আহিছে ঠিক আছে কি কৰিবা কামটো কৰিবই লাগিব ব'লা এতিয়া আমি ফুলজাৰি জ্বলাওঁ ঠিক আছে ব'লা হেই বাপৰে ইমান ভয়নে ভয় নালাগে নেকি কিবা এনেকে দিয়া এনেকে বঢ়িয়া এই ফুলজাৰিডাললৈকে চোৱাচোন যেতিয়া ইয়াৰ গাত কেমিকেলখিনি লাগি আছিল তেতিয়াই উজ্জ্বলতাৰে জ্বলি আছিল আৰু এতিয়া চোৱা ই উজ্জ্বলতাবিহীন হৈ পৰিল আচলতে মানুহৰ জীৱন এনেকুৱা জানা যেতিয়ালৈকে ভাল লগা মানুহজন কাষত থাকে তেতিয়ালৈকে জীৱনটো উজ্জ্বল হৈ থাকে আৰু কেতিয়াবা আপোনজন হেৰাই গ'লে এই ফুলজাৰিডালৰ নিচিনা উজ্জ্বলতাবিহীন হৈ পৰে বৰ্ণিল কি হৈছে তোমাৰ মই ঘৰলৈ নোযোৱা কাৰণ কি গম পোৱা এজনী ছোৱালী প্ৰেমত পৰিছিলোঁ আমাৰ কাষৰে আছিল কিন্তু 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 কি বৰ্ণিল তাই এটা এক্সিডেণ্টত মৰি থাকিল কিন্তু তোমাক লগ পোৱাৰ পাছৰে পৰা মই যেন পুৰণি কথাবোৰ পাহৰি যাব ধৰিছোঁ মানে হয়তো মই তোমাক ভাল পাই পেলাইছোঁ কৃতি নাজানো তুমি মোক সমৰ্থন কৰা নে নকৰা কিন্তু মোৰ বুকুত বহুদিনে উকা হৈ থকা ঠাইখিনি তুমিয়ে দখল কৰিছা তুমি চাগে মোক তোমাৰ জীৱনত স্থান দিব নোৱাৰিবা হ'ব দিয়া একো নাই তুমি যদি মোক তোমাৰ জীৱনৰ বাবে উপযুক্ত বুলি ভাবিছা মোৰ ক'বলগীয়া একো নাই মানে ময়ো হয়তো তোমাৰ প্ৰেমত পৰিছোঁ কি সঁচা কৈছা মই তোমাক কথা দিছোঁ কৃতি দীপাৱলীৰ চাকিবোৰৰ নিচিনাকৈ ময়ো তোমাক এগছি চাকি হৈ পোহৰ বিলাম আৰু যদি সেই চাকি গছিৰ পৰা কেতিয়াবা ইন্ধনখিনি নোহোৱা হৈ যায় তুমি আছা নহয় ইন্ধন যোগাবলৈ দীপাৱলীৰ এই শুভক্ষণত এই চাকি গছি সাক্ষী কৰি কৈছোঁ জীৱনৰ শেষ উশাহলৈকে তোমাক পোহৰাই ৰাখিবলৈ চেষ্টা কৰিম তোমাৰ এই প্ৰতিশ্ৰুতি হাৰৰ বাহিৰে মোক আন একো নালাগে আৰে কৃতিবা মই কৈছিলোঁ নহয় মানে বৰ্ণিল ভিনদেউ এই মাই শুনিব আৰে একো নহয় এদিনতো গম পাবই দীপাৱলীৰ এই শুভক্ষণত তুমি লাজে লাজে ভাল পাওঁ বুলি কোৱা কথাষাৰে মোক জীপাল কৰি তোলে জানা মই জানো তুমি যে মোক বহুত ভাল পোৱা তথাপি মোক লাজে লাজে আকৌ এবাৰ কোৱা না ভাল পাওঁ বুলি কোৱা নাই এবাৰ ভাল পাওঁ বুলি প্ৰতি পলে তোমাকে বিচাৰো মন মৰমী তুমি এবাৰ কোৱা না মোকেই ভাল পাওঁ বুলি এতিয়া জানা তোমাৰ কথা সপোনতো আহে নিগৰি মৰমে তোমাক ক'বলে মন যায় ভাল পাওঁ বুলি